চক্রান্ত এই চক্রান্তকারী ভূত করিয়া বিস্ময় ইখন্দি কৌটিনৰ ৰথৰ আগত বহুৱাই আমাৰ পিতামহকে হৰহত্যাত অৱশ্যে বাকী এই গ'ল গ'ল ভালেই হ'ল দিয়া এই পিতামহ যদিও বীৰ আছিল কিন্তু পক্ষপাতী আৰু নহ'লে এই ভীষ্মহেন বীৰে মাত্ৰ 10 দিন যুদ্ধ কৰিয়ে এই হৰহত্যাত কৰে গ'ল গ'ল ভালেই হ'ল এই সহ্যবীৰ্য গুৰুকুলত এতিয়াও বীৰপূৰ্ণ হোৱা নাই অন্য এজনক পাতি যুদ্ধ চলাই নিয়া বহিনা কাটিলা ভাগি বহিনা কাটিলা